বেঙেনা 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 তিয়হ অমিতা জলকীয়া নমস্কাৰ ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল বিষ্ণু ব্লগ আজি মাছ আহিলে কিবা গম পায় নেকি আছিলো আজি অলপ বজাৰ কৰিবৰ কাৰণে চব্জি পাচলিৰ বজাৰ অলপ ইয়াতে হাজোৰ আমাৰ ৰামদিয়া আছে হাজোৰ ৰামদিয়া বুলি যিটো কয় তাৰে ওচৰতে তাতে বজাৰ বহে ডাঙৰ বজাৰ বহে তো বলক আজি আপোনালোকক ৰামদিয়াৰ বজাৰখন দেখুৱাই লৈ আহোঁ পাচলিৰ বজাৰ ঠিক তেনেকৈ নাই আৰু এতিয়া এনেই তাৰ পৰিৱেশটো দেখুৱাই লৈ আহোঁ মই অলপমান অলপ আদা ল'ম বুলি আহিলোঁ আদা ইয়াতে অলপমান সস্তা ইয়াতে খেতি ইয়াতে হয় যিহেতু তো অকল আদা বুলিয়ে নহয় বেলেগ পাচলিবিলাকো ইয়াতে অলপ সস্তা হয় তো সেইকাৰণে ইয়াতে আহে বেছিভাগ বজাৰ কৰিবৰ কাৰণে তো বলক এতিয়া আমি বজাৰত যাওঁ বজাৰ কৰি আহোঁ এইটো আমাৰ মাধৱ মন্দিৰৰ চক বুলি কয় আৰু মাধৱ মন্দিৰটো কাষতে আছে আৰু এতিয়া বাওঁফালেদি যিটো ৰাস্তা গৈছে সেইটো মাধৱ মন্দিৰ যায় আৰু এইফালেদি মই ৰামদিয়া যাম এতিয়া আৰু লেফ্ট চাইডে যিটো আপোনালোকে পুখুৰী দেখা পাইছে ৱাল দি আছে আৰু এই পুখুৰীটো মাধৱ মন্দিৰৰ পুখুৰী যিটো বিষ্ণু পুষ্কৰ বুলি কয় বিষ্ণু পুখুৰীটোৰ নাম আৰু এদিন বাৰু মই এতিয়ালৈকে মাধৱ মন্দিৰৰ ভিডিঅ' এটা বনোৱা নাই তো মই মাধৱ মন্দিৰৰ এটা ভালকৈ ভিডিঅ' এটা বনাম আপোনালোকক দেখুৱাম মন্দিৰটোৰ ভিতৰৰ বাহিৰৰ গোটেইখিনি বস্তু তো এতিয়া বজাৰ কৰিব যাব লাগিছে এইটো হ'ল মাধৱ মন্দিৰৰ গেট এইফালেদি যাব লাগে তো এতিয়া ৰামদিয়ালৈকে গৈ আছোঁ হাজো ৰামদিয়া য'ত খেতি হয় ইয়াৰ খেতি গোটেই গুৱাহাটীলৈকেও যায় হাজোততো হয়েই বিক্ৰী আৰু বেলেগ জেগালৈকেও যায় গুৱাহাটী মাছখোৱালৈকেও আহে গুৱাহাটীলৈকেও পঠায় তো বহুত ভাল খেতি হয় বহুত বিভিন্ন ধৰণৰ খেতি হয় ইয়াতে তো আহি পালোঁ এই হ'ল ৰামদিয়া হাইস্কুলৰ এইখন ফিল্ড যিখন ফিল্ড এতিয়া পানীৰ তলত স্কুলটো বন্ধ হৈ আছে তো আহি ৰামদিয়া চক পালোঁ এতিয়া এইফালেদি এইটো ৰামদিয়া বজাৰ ৰামদিয়া চক যি কয় আৰু ৰামদিয়া বজাৰ বুলি কয় ৰামদিয়া চক বুলি কয় যি কয় ইয়াতে আচল ডাঙৰ বজাৰখন ইয়াতে বহিছিল তো এতিয়া কৰোণাৰ কাৰণে বজাৰখন কেঞ্চেল হৈছে ইয়াতে বহিব দিয়া নাই এনেই দোকান পোহাৰবিলাক আছে অলপ চলপ কিন্তু এইফালেদি দোকান হয় বজাৰ বহে আৰু এইখিনি ভঠেলি হয় ৰাস হয় চকটো ডাঙৰ চকে ইয়াতে ডাঙৰকৈ ৰাস হয় ৰাস উৎসৱ আৰু ভঠেলি উৎসৱো হয় তো এতিয়া ইয়াতে বজাৰ নাই মই সুধিলোঁ বজাৰখন ইয়াতে নাই চিধা যে যাই আছোঁ সেইফালেদি বজাৰ নাই বজাৰ ঠিক নহয় অলপ চলপ বহে আৰু তো এনেকুৱাকৈ অলপ চলপ দোকান দিছে পাচলি অলপ দিছে আৰু মানুহৰ ঘৰে ঘৰে এইবিলাক হেৰি কৰিছে কাৰণ বজাৰ বহাটো এতিয়া নিষেধেই আছে মোটামুটি তো এনে মানুহৰ ঘৰত নিজৰ ঘৰৰ সন্মুখত অলপ পাচলি বিক্ৰী কৰি আছে আৰু বেলেগ ঠাইতকৈ ইয়াতে অলপ পাচলিবিলাক সস্তা তো কম দামতে পায় তো সেইকাৰণে মই বোলো অলপ আদা অলপ বেছিকৈ লাগে তো সেইকাৰণে আদা অলপ নিব আহিলোঁ বেছিকৈ তো এইখনত অলপ আদা আছে সুধিলোঁ দামটো দাদা এইটো আদা কিমান দাম এইটো আদাৰ দাম কিমান 150 টকা তো তাতে আদা 150 টকা তো অলপ দামটো বেছি হৈছে আৰু কমতে পায় 100 টকা মানতেও পায় তো এইও এখন বজাৰ ৰামদিয়া চকৰ আগত আৰু এখন বজাৰ আছে তো ইয়াতো পাচলিৰ বজাৰ বহে ডাঙৰ বজাৰে বহে তো এতিয়া ইয়াতো বজাৰখন নাই উঠাই দিছে এইকেইদিনৰ কৰোণাৰ কাৰণে তো চাওঁ অলপ এইখিনি জেগাত অলপ ভিৰে হয় এইটো চকত এইটোও চক এটা ডাঙৰ চক ৰামদিয়া চকটো যেনেকুৱা তো এইটো চকো এটা ডাঙৰ চক তো ইয়াতো মই আদা অলপ বিচাৰিলোঁ কিন্তু নাই বজাৰখন যিহেতু বন্ধ আছে তো ইয়াতে আদা সেনেকৈ নাপায় তো চাওকচোন মই ওলাব পৰা নাই এই ৰিক্সাখনৰ কাৰণে তো বলক এতিয়া ওলালোঁ আৰু এইফালে আগৰফালে আছেনে চাওঁ নাই এইফালেও পাচলি তেনেকৈ নাই ক'ৰ আগত আহে সেই মানুহকেইটা তো ইয়াতে সৰুকৈ এখন পাচলিৰ দোকান এখন আছে তাতে আছেনে একবাৰ চাই লওঁ তো নাই ইয়াতো নাই
আদা নাই বিশেষকৈ, মোক আদাটোহে লাগে। তো গৈ পালোঁ এখন দোকান, আদাৰ দোকান। তো এইখনেই আদাৰ দোকান, এখন হ'লচেল আচলতে। মই ওচৰতে বিচাৰি এইখন আদাৰ দোকান ওলালোঁ। ইয়াতে দাম কম, এইখিনি 120 টকা আৰু তাৰে ওচৰত থকাখিনি 100 টকাকৈ দি আছে। তো মই 120 টকাৰখিনিয়ে ল'লোঁ, 3 কেজি ল'লোঁ। তো ফ্ৰেণ্ডছ, বজাৰ কৰি আহিলোঁ। অলপ বেলেগ আৰু ল'ব পৰা নহ'ল, বেছি পাচলি ওলোৱা নাই। সেই ল'লোঁ, আদাখিনিয়ে ল'লোঁ, আদা ল'ম বুলি কৈছিলোঁ। তো আদা ল'লোঁ আৰু এতিয়া ঘৰত যাওঁ, কাৰণ বেলেগ আৰু কিনিব লগা নাই, বজাৰো নাই। তো আদা ল'লোঁ, 3 কেজিমান ল'লোঁ। তো এতিয়া ঘৰত যাওঁ বাৰু। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, ধন্যবাদ।